নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছাম। আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে। ধনশিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা 11টা পোষ্ট ওলাইছে আৰু যদিহে এই পোষ্টসমূহত এপ্লাই কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাব। তাত কিমান কোৱালিফিকেশ্যন লাগিব, কেতিয়াৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব, অনলাইন লাষ্ট ডেট কেতিয়া, সকলোখিনি আলোচনা কৰা হৈছে আৰু কেনেধৰণে এপ্লাই কৰিব লাগিব সেয়াও দিয়া হৈছে। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ জব ৰিলেটেড আপডেটসমূহ পাই থাকিবৰ কাৰণে। ধনশিৰি ভেলী পাব্লিক স্কুলৰ ফালৰ পৰা পৰীক্ষা এনাউন্স কৰিছে 11টা ফেকাল্টি এণ্ড আদাৰ পোষ্টৰ কাৰণে। আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু ইলিজিবল হয় তেন্তে এপ্লাই কৰিব পাৰে। প্ৰথম PRT বিভাগৰ ফালৰ পৰা হিন্দী পোষ্ট এটা ওলাইছে আৰু তাৰ কাৰণে কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ইন হিন্দীত মেজৰ থাকিব লাগিব এণ্ড DLED উইথ মিনিমাম 60% ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু TGT কাৰণে কম্পিউটাৰ পোষ্ট ওলাইছে এটা, তাৰ কাৰণে BCA MCA উইথ 60% মাৰ্কছ থাকিব লাগিব ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। আৰু TGTৰ কাৰণে দুটা পোষ্ট, ছ'চিয়েল ছায়েন্সৰ এটা, আছামিছৰ এটা আৰু তাৰ কাৰণেও গ্ৰেজুৱেট লাগিব আৰু BEd লাগিব। আৰু লাইব্ৰেৰিয়ানৰ কাৰণে এটা পোষ্ট ওলাইছে, তাৰ কাৰণে বেচেলৰ ডিগ্ৰী ইন লাইব্ৰেৰী ছায়েন্সৰ লাইব্ৰেৰী এণ্ড যিকোনো ইউনিভাৰ্চিটিৰ পৰা আৰু মাৰ্কছ থাকিব লাগিব 60%। আৰু কাউন্সিলৰ কাৰণে এটা ওলাইছে, তাৰ কাৰণে BA BSc চাইক'লজিত কৰা হ'ব লাগিব আৰু ডিপ্ল'মা চাৰ্টিফিকেট থাকিব লাগিব উইথ 60% মাৰ্কছ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। আৰু এটা পোষ্ট ওলাইছে, সেইটোৰ কাৰণে গ্ৰেজুৱেশ্যন লাগিব 50% হ'লেও হ'ব। আৰ্ট আৰু ক্ৰাফ্টৰ কাৰণে ওলাইছে এটা পোষ্ট, তাত সেইটো কাৰণে হায়াৰ ছেকেণ্ডেৰী বা ইণ্টাৰমিডিয়েট বা ছিনিয়ৰ ছেকেণ্ডেৰী এক্সামিনেশ্যন উইথ মিনিমাম 4 years ফুল টাইম ডিপ্ল'মা ইন পেইণ্টিং বা ফাইন আৰ্ট ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট। আৰু অফিচ মেনেজাৰৰ কাৰণে এটা পোষ্ট ওলাইছে, তাৰ কাৰণে গ্ৰেজুৱেট হ'লেও হ'ব। মিউজিকৰ কাৰণে এটা ওলাইছে, ইনষ্ট্ৰুমেণ্টেলৰ কাৰণে এটা ওলাইছে আৰু নাৰ্ছৰ কাৰণে এটা ওলাইছে, তাৰ কাৰণে BSc নাৰ্ছিং হ'ব লাগিব আৰু ভেলিড ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু আদাৰ ক্ৰিটেৰিয়াৰ ভিতৰত এক্সপেৰিমেণ্ট থাকিব লাগিব, মিনিমাম 2-3 years এক্সপিৰিয়েঞ্চ ইন CBSE স্কুল আৰু কমিউনিকেশ্যন স্কিল ষ্ট্ৰং হ'ব লাগিব আৰু ইংলিছত কথা পাতিব পৰা হ'ব লাগিব, তেতিয়া প্ৰিফাৰ দিয়া হ'ব। আৰু ইণ্টাৰেষ্টেড এণ্ড ইলিজিবল কেণ্ডিডেটসকলে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ ধনশিৰি@gmail.com 7 দিনৰ ভিতৰত ৰিচেণ্ট ফটোগ্ৰাফৰ সৈতে চেণ্ড কৰিব। আৰু যদি কিবা বিশেষ জানিবলগীয়া থাকে তেনেহ'লে 6900439476 নম্বৰত কল কৰিব। আৰু ইয়াৰ ছাবমিছনৰ লাষ্ট ডেট হৈছে 23 মাৰ্চ 2024। আৰু ধনশিৰি ভেলী পাব্লিক স্কুলখন এখন CBSE স্কুল হয় আৰু গোলাঘাট জিলাৰ নুমলীগড়ত আছে।